নমস্কাৰ, মোৰ লক্ষ্য মোৰ চেনেললৈ স্বাগতম জনাইছে। আপোনালোকক আগবঢ়াব লৈছোঁ এটা বন্ধাকবি চব্জি। বন্ধাকবি আজি দালি সৈতে বনাম। তাৰ কাৰণে ল'লোঁ নহৰু, পিঁয়াজ। নমস্কাৰ বন্ধু বান্ধৱীসকললৈ মই স্বাগতম জনাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। মোৰ ৰেচিপিটোৰ আছে এটা বিশেষ ৰেচিপি, বহুত চিম্পুল ধৰণে বনাইছোঁ। বন্ধাকবি এটা বহুত সহজতে বনাব পৰা ৰেচিপি। সাধাৰণভাৱে বনোৱা দাইল আৰু বন্ধাকবি ৰেচিপিটো ব'লকচোন মই কেনেকৈ বনাইছোঁ আৰম্ভ কৰোঁ। তেজপাত দুখিলা ল'লোঁ, জলকীয়া কেইটামান ল'লোঁ আৰু আদা এচিকুটমান ল'লোঁ আন্দাজমতে। জলকীয়া এইটো শুকান জলকীয়া থাকিলে আপোনালোকে শুকান জলকীয়া দিব। মোৰ তাত যিহেতু শুকান জলকীয়া বৰ্তমান নাই, মই কেঁচা জলকীয়াকে দিম। আৰু অলপ ল'লোঁ জিৰা, লগতে এটা বিলাহীও লৈ লৈছোঁ। বিলাহীটো সৰু সৰুকৈ কাটি দিম। দালিকেইটা প্ৰথমতে এনেদৰে ল'লোঁ জোখমতে লৈ তেতিয়া পানী দিম। এতিয়া দালিখিনি মই 10 মিনিটৰ কাৰণে তিয়াই লৈছোঁ। এইফালে মই বন্ধাকবিখিনি ধুনীয়াকৈ মিহি মিহিকৈ কুটি ল'লোঁ। দালিখিনি 10 মিনিট তিতি হোৱালৈকে মই এতিয়া আদা নহৰুৰ পেষ্টখিনি বনাই ল'ম। কেৰাহীটোত আজি পকৰি বনাইছিলোঁ সন্ধিয়া সময়ত চাহ খাবৰ কাৰণে। আগৰ তেল আছে, তেলখিনি মই গৰম কৰি ল'লোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ইয়াতে মই তেজপাত পেলাই দি দিলোঁ। কেইটামান মিঠি গুটি দিছোঁ। মিঠি গুটি চুলিৰ কাৰণে ভাল বোলে, সেইটো কাৰণে মই চব্জিত মিঠি গুটিটো দিবলৈ চেষ্টা কৰোঁ। ইয়াৰ পৰা তেল বিৰিঙি নহালৈকে অলপ সময় ভাজি ল'ম। তেল যেতিয়া বিৰিঙি আহিব তেতিয়াই চব্জিখিনি ঢালি দিম। ইয়াতে দিম মই আন্দাজমতে নিমখ সদায় আন্দাজমতে দিব। আৰু দিম হালধি। মোৰ জুইটো বহুত বেছি হৈছে, আপোনালোকে নিশ্চয় দেখিছে চাগে ওপৰলৈ জুইটো উঠি গৈছে। এতিয়া মই অলপ জুইটো কমাই দিওঁ। মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দালিখিনি ঢালি দিম। দালিখিনি আপোনালোকে বইল কৰি ল'ব পাৰে। মই বইল কৰি লোৱা নাই, পিছত মই ৰাইচ কুকাৰত দি দিম। বৰ্তমান এনেকৈ ভাজি লওঁ। দাইলখিনি বৰ বেছি সময় ভজা নাই, এতিয়া দিম বন্ধাকবিখিনি। ডাঙৰ হৈ থাকিব। জুইটো অলপ কমাই দিছোঁ কাৰণ তলত ধৰি যাব পাৰে, যিহেতু মই বেছি তেল ব্যৱহাৰ কৰা নাই। ইয়াত খুব কম তেলত বনাইছোঁ। অলপ ভালদৰে গোটেইখিনি এনেদৰে লৰাম দি থাকিলোঁ। নিমখ হালধি চব দিয়া হৈ গ'ল। এতিয়া ভালদৰে অলপ সময় লৰাই এনেদৰে ঢাকনা মাৰি থৈ দিম। খুব ধুনীয়া গোন্ধ এটা ওলাইছে ইয়াৰ পৰা।
এতিয়া এইখিনি প্ৰায় হৈ গৈছেহি। এতিয়া ইয়াতে মই পানী ঢালিম। প্ৰথমতে মছলা পানীখিনি ঢালিম। জোখমতে পানী দিম। আমি দুজন, বেছি নালাগে। আপোনালোকে যদি বেছি মানুহ হয় পৰিমাণটো অলপ বেছিকৈ দিব। আমি দুজন, যিমানখিনি চাগে সিজি যাব। অলপ সময় উতলিব দিম। চব্জিখিনি অলপ এতিয়া মই ৰাইচ কুকাৰত দি দিম। আপোনালোকে বন্ধাকবি বনাই খাইছেনে? যদি খোৱা নাই তেন্তে যিসকলে বন্ধাকবি বেয়া পায় সেইসকলেও বহুত ভাল পাব। চিম্পল ৰেচিপি মোৰ পৰা পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'বোৰ পাবৰ বাবে আপোনালোকে বেল আইকনটো দবাই দিব। আপোনালোকে অলপ আগুৱাই লৈ যাওঁ বুলি ভাবে মোৰ চেনেলটো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।